গাটো আজি ইমান বেয়া লাগিছে, পেটটো ইমান বিষাইছে। এজনে যে কাপোৰ কানি মেলিছে, মেলিব লাগে মেলিছেহে, কাপোৰকেইটা যে লুটিয়াই বগাই দিব লাগে তাত খবৰেই নাই অকণো। এইবোৰ যে যেনেকৈ আছে আৰু তেনেকৈ অহা ভাগি আছে আৰু। মোৰচোন আজি গাটো বৰ বেয়া লাগিছে। হয় নি? কি হৈছে? পেটটোচোন আজি বৰ বিষাইছে। জহন জাতি আমাৰো হৈছিলে নহয় প্ৰথমতে, এনেকুৱা গম পাইছ নাই? প্ৰথমতে এনেকুৱা হয়েই, বিষাই অনেক কিবা কিবি হ'ব। এতিয়া কেঁচুৱা হ'ব সময়ত এনেকুৱা হয়েই, গম পাইছ নাই? ব'ল এতিয়া মাক কওঁগৈ। ওচৰতে কাপোৰ মেলি আছোঁ, মোকো ক'ব পাৰে গা বেয়া হৈছে বুলি। ল'ৰা ছোৱালী নাই যে মোক দুখ নাই, সেইটো কাৰণে নাই কোৱা। দেখিম নহয় এতিয়া কি পায়। মা এই ভাগৰ গাটো বেয়া কৰিছে, গম পাইছে নাই? গম নাপাওঁ যে, তেতিয়াহ'লে ভালে খবৰচোন, নাতি এটা পাম আৰু। ভিতৰলৈ গা বেয়া কৰিছে, ভিতৰলৈ বৈ। নোৱাৰিছোঁ আৰু, বৰ বিষাইছেচোন পেটটো। মোক সোনকালে মেডিকেললৈ লৈ ব'লক। হেৰ' আমি ঘৰতে ইমানকেইটা ল'ৰা পালোঁ, কিহৰ মেডিকেল চেডিকেল নিয়াৰ কথা ক'বলৈ আহিলি? ঘৰতে পাবি বৈ। আজিকালি কি মেডিকেল নিব নালাগে কৈছে, আজিকালি আগৰ দিন নাই নহয় আৰু। আগতহে মেডিকেল নিয়ে ঘৰতে হৈছিলে, আজিকালি মেডিকেল নিবই লাগিব, নহ'লে কি হৈছে দেখা নাই কেলে। তই বেছি নোলাবি, মেডিকেল নিনো ঘৰতে পাবি দে বই, ভাল হ'ব দে। মই নোৱাৰোঁ আৰু, বেলেগ বিষাইছে। হ'ব জোৰ দেচোন, জোৰ দে। তোৰ বেছিকৈ বিষাইছে নি? বৰ বিষাইছে। তই অকল মেডিকেল কৰি নাথাকিবি। আগতে মেডিকেল চেডিকেল নাই নহয়, গোটেই গাঁওখনৰ ল'ৰা ছোৱালী পাবলৈ হ'লে মোকহে মাতে, মই ধাই কামবোৰ চব মইহে কৰোঁ। যদি মই এতিয়া মেডিকেল নিওঁ, মোৰ গাঁও মানুহখনে কি বুলি ক'ব? চবেই এষাৰ ক'ব নহয়, তই লোকে কোৱাটো বিচাৰ নি? মই সেইবোৰ নাজানো দেই। মোক ইয়াতে বহি আছোঁ, ইয়াতে বহ। মেনকা গৰম পানী এগিলাচ লৈ আনচোন। এনেকুৱা হেৰিয়াত গৰম পানী অকণ খাব লাগে। মাইকেলৰ টেমাটো লৈ আহিবিচোন। ৰ'ব গৈছোঁ। গৰম পানী অকণমান ফুৰাই খাই দিয়া। মোৰ নিজৰ নহ'লেও মই এইবোৰ গম পাওঁ। আগতে আমাৰ নবৌহঁতক দেখোঁ নহয়, কেঁচুৱা হ'লে পেট বিষালে গৰম পানী খায়। অকণমান খাই দিয়া, ভাল পাবা এতিয়া। ভাল পাবি। মই তেল অকণকে দি দিছোঁ ৰ'ব মূৰত, ভাল পাব। তেল অকণ দিব লাগে। কি কৰি আছে এইবোৰ? মোক মেডিকেললৈ নিয়ক সোনকালে, মই নোৱাৰিছোঁ। ৰচোন মেডিকেলৰ কথা অকল নাম লৈ নাথাকিবি। মেনকা চুকা বিলেট এখনে আৰু কপা চপা কিবা কিবি লৈ আনচোন। নালাগে সেইবোৰ, মোক মেডিকেললৈ নিয়ক সোনকালে। মই গোটেই গাঁৱৰ মানুহবোৰক মই হেৰি কৰিছোঁ, তোক আকৌ মই হস্পিটেলত নিলে মানুহখনে কি বুলি ক'ব? মোক নালাগে, মোক মেডিকেললৈ নিয়ক সোনকালে, মই নোৱাৰিছোঁ আৰু। ৰচোন যাবি এই বুজিনো কি কৈ থাকে জানো? মেডিকেল নিব নালাগে, মেডিকেল নিবই লাগিব। আপোনাৰ কথা নহ'ব নহয়, ব'ল আমি মেডিকেল যাম। মই গাড়ীখন মাতিয়ে দিওঁগৈ, মই মেডিকেল নিওঁৱে দেই। আপোনাৰ কথা ৰৈ থাকিলে নহ'ব হ'লে দেই। আপুনি কি কৰিব ঠিক নাই এখন, ইয়াতে ল'ৰাই পাব নে ছোৱালী পাব, কি পাব পোৱাব ইয়াত থাকোঁতে এনেকৈ এইজনীহে জানে চব কথা। এতিয়া নিওঁ বুলি কৈছে, গাড়ী মটৰ ক'ত পাবি? গাড়ীখন মাতি দিবা নহয়। এতিয়া ফোনকে মাতিলে নাহিব নি? ফোনকে মাতিলে আহিব। আপোনাৰ ঘৰত নালাগে, আপোনাৰ ঘৰত থাকিলে মানে ল'ৰা ছোৱালী কিবা হ'বগৈ আৰু, কিবা ৰূপ ল'বগৈ। আমি মই মাতি দিছোঁ, আপুনি যে আঁতৰি দিয়ক। আপুনি নালাগে কৰি থাকিব, অকল প্ৰতিটো কথাতে নালাগে আগৰ দিনৰ কথাকে পাতি থাকিবলৈ আহে অকল, এতিয়া দিনৰ কথা পাতক। মেনকা ফোন এটা লগোৱা মোৰ, এই 108খনলৈকে ফোন এটা লগোৱা। ফোন লগাইছোঁ, বিজি পাইছোঁ আকৌ। সোনকালে মাতি দিব লাগে। আমাৰ বুজনি খাই লাগি থাকিলে নহ'ব, বুজনে কি কৰিব গালি খাব লাগিব। বুজনি খাই লাগি থাকিলে গম পাইছা নাই? সোনকাল কৰা, দেৰি কৰি নাথাকিবা। দেখা নাই মোৰ 4 নম্বৰ ছোৱালীজনী সেই মেডিকেলতহে গৈ ঠিক কৰিছোঁ, ঘৰত হ'বগৈ থাকোঁতে। এই আমাৰ মাৰ কথা শুনিলে মানুহ মাৰিব। 108খন কি কৰিলা? ফোন কৰি লাগিছে নাই লগা? ফোনটো মাৰি আছোঁ, এতিয়া বিজি পাইছোঁ আকৌ। ৰ'ব লাগিছে ৰ'ব। হেল্ল', জিতেন দা। আপুনি ঘৰতে আছে নেকি বাৰু? নহয়, আমাৰ মানে বোৱাৰীজনী ভাগৰ অলপ মানে আৰ্জেণ্ট আৰু, এই কেঁচুৱা পাওঁ অৱস্থা হৈ আছে। হয় নেকি? আপুনি নাহিলে বৰ বিপদ হ'ব নহয় এতিয়া। কিবা বেলেগ ব্যৱস্থা এইফালে কৰিব লাগিব, কিবা এটা হ'ব দিয়ক আৰু। পখিলি তুমি চিন্তা নকৰিবা, ৰ'বা মোৰ আছোঁ নহয়, মই কিবা এটা কৰিব লাগিব। মা গেজৰ চাবিটো দিয়কচোন, মই গাড়ীখন উলিয়াই লৈ যাওঁ আজি। পখিলি ওলোৱা আহা, ইয়াতে বহাহি। ময়ে লৈ যাম। পখিলি আহা, উলিয়াই দিয়ক। ব'লা পখিলি ব'লা, যাবই লাগিব, নগ'লে নহ'ব নহয়। উঠা দেৰি হৈছে, সোনকাল কৰিব লাগে এইবোৰ কামত।
লৰালৰি কৰিব লাগে দেৰিকে আছে দেৰিহে হৈছে আমাৰ বোলা বোলা খেলা তহঁতি বোৱাৰীজনী মাৰিবলৈ নিছ নি হেৰ ঐ জখনজনী হেৰ মই কৈছো বৈ বৈ ঐ লাহে লাহে নে বোৱাৰীজনী দুখ নোপোৱাবি আকৌ মোৰ নাতি কথা আছে ভালকে ধৰি লম ঠেকেচা নেকেচা নকৰিবি সমানে সমানে নে পালোগে চিন্তা নকৰা দেই আৰু 5 মিনিটমান ধৈৰ্য ধৰা পালোগে আৰু দেই পালোগে যাবই নোৱাৰিলে দেই কি হ'ল আজি দেই তোৰ দিন বেছিকে আহিছে নেকা নিবাচোন ৰ'বা চাইকেলখনো যে এখন এই তুমি কেইটা বহাচোন কি হৈছে কেইটা বহা বহিবলৈও হেৰি নাই নহয় ঐ হেৰিয়ৰ ঘৰৰ পৰা সেই এই নয়নমণি ঘৰৰ পৰা সেই চকী এখনকে আনগেচোন যা চকীখন আনাচোন যা ইয়াতে বহা আহা এই চকীখনতে অকণ বহি দিয়াচোন দেই বহা 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 হ'ব এতিয়া মা আপুনি কেলে কিবা কিবি জানে বুলি কৈছে নে কৰি পেলাই ঠিক কৰি দিয়ক নহ'লে সোনকালে ব্লেড এখন লাগিব নহয় ব্লেড আনিছিলা নি আনি থোৱা আছে চব আনি থৈছে কপা তহঁতি উস্তাদি নোলাবিচোন মইহে জানো এইবোৰ কিনো হ'ব ইমান দেৰি তাইক মেডিকেল নিব পাৰিলোহেঁতেনো কিনো হ'ব এতিয়া ঈশ্বৰ ৰক্ষা কৰা হে প্ৰভু ৰক্ষা কৰা দেই চিন্তা নকৰিবা মায়েনো কি কৰিবলৈ ল'লে চিন্তা নকৰিবা আমি আছো চিন্তা নকৰিবা দেই ধৈৰ্য ধৰ হ'ব এতিয়া উদ্ধাৰ কৰিব আই পাতি মোৰ বিশ্বাস আছে আই নাতি এটা হ'ব বুলি কৈছে নাতি এটা হ'বই তই ভালকে অকণ বল দে দেই জোৰ দে ঠিক ঠাক কৰি দিলোহে মই নাতিটো চোৱাই নাই নহয় চাওঁ কেনেকুৱা মুখখন আমাৰ কোলাগুটি লিখা একেই হ'ল পাই মুখখন মাকৰ লিখা ভাল নহ'ল আইও নাকটো আমাৰ কোলাগুটি আৰু ইজন লিখা নহ'ল ভালেই হ'ল দেই কিবা চাইছোঁ ছোৱালীহে দেখোন মোক কি দেখুৱালা আই জহন যেতিয়া ল'ৰা হ'ব কৈছিলে ছোৱালীহে হ'ল এইবোৰ মোৰ পাপৰ মনতে ছোৱালীহে হৈছে যেন পাইছো ছোৱালী ভাল নাপাওঁ ন একেবাৰে ছোৱালীহে হৈছে চাগে মা নেকানিব কি হ'লনো ছোৱালী হ'লে ভালহে লক্ষী আহিছে আকৌ যিবোৰ নেলাগে বুলি কবি সেইবোৰে চব পাইছো হ'ব নেকানিব এতিয়া ছোৱালীজনীও কান্দিছে যাওকচোন নেকান্দিবি আহিছে ইমান কান্দিলিয়ে নে নেকান্দি মা ইমান ধুনীয়া চব দেখিবলৈ চালো দে মোক আৰু দেখুৱাই নাথাকিবি হ'ব মা আইগৰাকীয়েচোন আমাৰ পৰা বহুত পইচা আনিলে ল'ৰা হ'ব বুলি সেইটোও হয় আৰু মোৰচোন আজি 3 মাহ 4 মাহৰ ওপৰ হৈ গ'ল কেঁকুৰা গাঁতত পানী দিওঁতে এইবাৰচোন হোৱাই নাই তই একো গম নাই পোৱা নাই পোৱা নহয় সেইটোহে হৈছে আপোনাক মই কৈছিলোঁ নহয় তেওঁ জালি বুলি আপুনিহে বিশ্বাস নকৰিলে মই আকৌ নাতি এটা হ'ব বুলি ইমান আশা কৰি কৈছিলোঁ বৰ ভাল পাইছোঁ মোক বৰ হাঁহিছিলে নহয় ছোৱালীকে এতিয়া দেখোন সেইফালে ল'ৰা হ'ব বুলি ভাবি দেখোন তাৰ ছোৱালীহে হ'ল হ'ব পাই ইমান এটা বিপদৰ সময়ত সেইবোৰ কথা ধৰি থাকিব নালাগে নবৌৰ যে কথা আৰু সেইবোৰ কথা বাদ দে মেনকা মোৰ লাঠিটা লৈ আনচোন সেইজনী ভাণ্ডাবী আইহে তাইক মই আজি ল'লোঁ আৰু তাইক আজি মই মা এইডাল লওক ময়ো ৰ'ব মই মেখেলা গুজি আছে তাইক আজি মই দিমগৈ মোৰ ইমান টকা তাই পানী কৰিলে ব'লক মা এইডাল লওক দে আজি তাইক দিলোগে আৰু ব'লক তাইক আজি দিলোগে আজি নেৰো মই ইমান টকা পানী পেলাইছে লাগ বুলি ক'লে পইচা গোটেই মই বন্ধকত পইচা হেৰি কৰি দিছোঁ তাইক কৃষ্ণ প্ৰভু আইজন ঠগিবলৈ মেলিবিলাক একো পোৱা নাই মানে ঠগি কৰি ইয়াত দালি কৰি খাই বৈ আছিলোঁ আৰু আইজনৰ কোনোৱে নাই সেই প্ৰভু কোনোবা থকা আজি আৰু দুটকামান ঘটিবলৈ আৰু কৃষ্ণ প্ৰভু মা এজনীক বিচাৰি মোক কঁকাল কিন্তু বিষাই গৈছে আকৌ দেই তাইক নেদেখিলোচোন ক'তো তাই বেলেগ ক'ৰবাত বহিব পাৰে যাওঁগৈ আৰু ব'লক হ'ব আবাৰ দিয়ক ঠগ নহ'লে যাওঁগৈ মানে পমিলাই ক'ৰবাত জেগাডোখৰ কথা কৈছিলে পাই সেইডোখৰতে চাওঁগৈ ব'লকচোন আমাৰ ৰাস্তাটো পালে পাওঁ মা সেইজনী বগাকে নি সেইজনী নিব সেই গছত বহিছে মন্ত্ৰ মাৰি আছে চাগে তাই সেইজনীয়ে হ'ব পাৰে আজি তাই